নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে বুলি আপোনালোকক সকলোকে জ্ঞান একাডেমী চেনেলটোলৈ পুনৰ এবাৰ স্বাগতম কৰিছোঁ। আজি কেইটামান সাৱধানতাৰ বিষয়ে ক'ম। যদি আপোনালোকে আছাম টেট দিম বুলি ভাবিছে বা HS দিম বুলি ভাবিছে বা অসমৰ যিকোনো কম্পাৰিটিভ এক্সাম দিম বুলি ভাবিছে, ঠিক আছে, গতিকে এই কেয়াৰফুলবোৰ আপোনালোকে জানাটো অতি আৱশ্যক। কাৰণ আপোনালোকে ইমান কষ্ট কৰিছে, ইমান কষ্ট কৰি পঢ়িছে, যদি পঢ়ি পেলাই যদি লাষ্ট মমেণ্টত এনেকুৱা যদি প্ৰব্লেমটো হৈছে কেনেকুৱা ফিল লাগিব মনটো কওকচোন বাৰু। আপোনালোকে যদি ফেচ কৰিছে তেন্তে বহুতে চিটুৱেশ্যনটো ফেচ কৰিছে। সেইকাৰণে আগতে কেয়াৰফুল হোৱাটো বহুত আৱশ্যকতা। কেইটা আমি ইম্পৰ্টেণ্ট 100% ইম্পৰ্টেণ্ট কথা ক'ম, যিবোৰ সেইটো আপোনালোকে অতি শীঘ্ৰে জানিব লাগে। কাৰণ এইবোৰ কথা বহুতো ষ্টুডেণ্টে তথা কেণ্ডিডেটে ভুল কৰে। তাৰ কাৰণে কি হৈছে, বহুতো প্ৰব্লেমত তথা বহুতো কেছেছত ফচিবও লগা হয়। কি আছে, এইটো অলপমান ডিছকাশ্যন কৰি দিম, ঠিক আছে। বেছি দীঘল নকৰোঁ, একদম চিম্পলকৈ অলপ টাইমৰ ভিতৰতে আপোনালোকক জনাই দিম যিবোৰ আপোনালোকে জানিব লাগে। আৰু এইবোৰ জানিলে আপোনালোকৰ 100% হেল্পফুল হ'ব বুলি মই আশা ৰাখিছোঁ, ঠিক আছে। পোনপ্ৰথমে আপোনালোকৰ ডকুমেণ্টেশ্যনৰ কথা ক'ব গ'লে, যদি এক্সাম দিব বিচাৰে এডমিটৰ তলত চাব ধুনীয়াকৈ লিখা থাকে কি কি ডকুমেণ্ট নিব লাগে। বহুতো বন্ধু বান্ধৱীসকলে কি কৰে, জেৰক্সটো লৈ গুচি যায়। জেৰক্সটো নিলে কিছুমান হয়, বহুতে একচেপ্ট কৰে, কিন্তু বেছিভাগ কিছুমান আছে আমাৰ হয়তো এক্সামিনেশ্যন চেণ্টাৰৰ লোকসকলে বহুতে একচেপ্ট নকৰে, যাৰ ফলত আপোনালোকে এক্সামেই দিব নোৱাৰে। ভাবচোন বাৰু, ইমান যদি কষ্ট কৰি পঢ়ি পেলাই গৈ পেলাই যদি এক্সামটো দিব নোৱাৰে কেনেকুৱা ফিল লাগিব। সকলোৱে জানে এইটো বহুত দুখৰ কথা হ'ব, নহয় জানো। নেক্সট আছে আপোনালোকে ডু নট ইউজ এনি ডিজিটেল ডিভাইচ। কিছুমান বন্ধু বান্ধৱীসকলে হয় এইটো চেকিং কৰি সোমায়, কিন্তু যদি আপোনালোকে পৰীক্ষা দিয়াৰ সময়ত কেনেবাকৈ যদি গম পায় যে আপোনালোকে ডিজিটেল ডিভাইচ ইউজ কৰি আছে, লগে লগে কি ক'ব, আপোনালোকৰ বস্তুটো কি কৰিব, আপোনালোকৰ ৰিজেক্ট মাৰি পেলাই ওলাই দিব। ভাবকচোন বাৰু, এক্সাম দি থকা অৱস্থাত ৰিজেক্ট মাৰি ওলাই, নিজৰ এটা কিমান বেয়া লাগিব। সকলো ওচৰত নিজকে এটা বেয়া যেন লাগিব, নহয় জানো। সকলোৱে ভাবিব এই ল'ৰাটো ভাল নহয়, হেঁতেন কিবা কিবি অলপ চিটুৱেশ্যনটো তেনেকুৱা হৈ পৰে, অলপ বেয়াকৈ হৈ পৰে। সেইকাৰণে আপোনালোকে এইবোৰ ইউজ সাধাৰণতে নকৰিব। মই আশা কৰিছোঁ আপোনালোকে এইবোৰ কথা বুজি গৈছে। নেক্সট পাৰ্টলৈ গৈছোঁ, এইটো মষ্ট ইম্পৰ্টেণ্ট কথা দেই, ভালকৈ শুনি লওক। বহুতো বন্ধু বান্ধৱে কি কৰে, কুৱেশ্যন বুকলেট নম্বৰটো দিয়ে, য়েছ পঢ়ে, এক্সামিনেশ্যন ফটককৈ খুলি পেলাই একদম ফিল কৰিব লাগিয়ে যায়। আপোনালোকে এইটো কেতিয়াও নকৰিব, ফটকলৈ ফিল কেতিয়াও নকৰিব। এক্সামিনেশ্যন যোনটো চেণ্টাৰ আছে, চেণ্টাৰৰ যোনটো টিচাৰকেইটা আপোনালোকক আহি পেলাই জনাব এইটো কৰক। এইটো থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডেৰে এক্সামত বহুতে জিৰ' লগাব লাগিছিল আগপিনে, কিন্তু বহুতে লগোৱা নাই। এই কাৰণে বহুতে ফেইল মাৰিছে, সঁচা কথা। তেওঁলোকে যদি ভালকৈ এক্সাম দিছে, ইয়াৰ কাৰণেও কিছুমান কেণ্ডিডেটৰ ৰিজেকশ্যন কৰিব পাৰে, ঠিক আছে। সেইকাৰণে আপোনালোকে একদম কেয়াৰফুলি বস্তুবোৰ ফিল কৰক, একদম এটা ডিটেইলছ। কাৰণ এটা বস্তু যদি অলপমান যদি হোৱাইটনাৰ মাৰিলে শেষ, আৰু আপোনালোকে ঘঁহিলেও নহ'ব এইটো। কাৰণ এইকেইটা বস্তু ওপৰৰ পৰা আহে, ডাইৰেক্টলি আহে, সেইকাৰণে কোনো চেঞ্জেছ কৰিব নোৱাৰি। চেঞ্জেছ কৰিলে ডাইৰেক্টলি ৰিজেকশ্যন মাৰি দিব। ভাবকচোন, এইকাৰণে একদম সাৱধান হ'ব, কোনো টেনশ্যনে নল'ব, লাহেকৈ বস্তুবোৰ ফিল কৰক। ইমান হৰবৰ নাই, সময় আছে। নাভাবিব যে মোৰ হাতত সময় নাই, মই ফটাফট ফিল কৰিব লাগে আৰু এইবোৰ নাভাবিব, একদম চিম্পলকৈ কৰক বস্তুবোৰ, ইমান টাফলি নল'ব, ঠিক আছে। আৰু এটা কুৱেশ্যন মই ফেচেছ কৰিছোঁ, কিছুমান আনন'নটো কেণ্ডিডেট থাকিবই তোমাৰ ওচৰত, বহুতো পাব। তেওঁলোকৰ পৰা পাৰাসত্তে নুসুধিবা, কাৰণ তোমালোকে জানা নেকি সিহঁতে বহুত জ্ঞানী বুলি? নহয়, সিহঁতো মহান পণ্ডিতে হ'ব পাৰে, বা কিছুমান ভালো থাকিব পাৰে একচুৱেলি। সেইবুলি ডাইৰেক্টলি ইয়াৰ পৰা এইটোৱে ৰাইট হয় বুলি ফটককৈ ইয়াৰটো দি নিদিবা। তোমালোকে ভাবি চাবা, হ'ব পাৰেনে বাৰু। নিজৰ মনৰ মতে ভাবিবাচোন, মানুহৰ কথা নুশুনিবা, বুজিছা। সদায় নিজৰ মনৰ কথা ভাবিবা, মনৰ পৰা যি আহে সেইটোহে লিখিবলৈ ট্ৰাই কৰিবা। মানুহৰটো জাজ নকৰিবা। আৰু কিছুমান টিচাৰৰ পৰা সুধিও কিছুমানে লিখে, কিন্তু টিচাৰে যে সেইটো জানিব কোনো ঠিক আছে। যদি এটা ছায়েন্সৰ টিচাৰ যদি মেথছৰ এটা প্ৰব্লেম দিয়ে, তেখেতৰ এইটো চেল্ফ এইটো আত্মৰ যোগ্যতা হিচাপে তাকে কৈ দিব, মই ইমান নোৱাৰিলে ছাৰজনে কেনেকৈ ফিল কৰিব বুলি, এইটো ছাৰজনে কিবা এটা কৈ দিব। কিন্তু ছাৰজনক আৰু লগ পাবা জানো? কেতিয়াও লগ নোপোৱা। ছাৰজনে ফটকলৈ এটা এনচাৰ কৰি দিলে, তোমালোকে লিখি ল'লা, এইটো ছাৰে কৈছে যদি ৰাইট, আৰু এইটো কেতিয়াও নহয়। কাৰণ চব ছাৰে যে চবকেইটা কথা জানিব কোনো কথাই নহয়। কাৰণ এই যদি পৃথিৱীত সকলো কথা জানি লয়, সকলোৱে পঢ়াত পণ্ডিত হ'লে হয়, এইটো ৰিয়েল কথা। কিন্তু সেইকাৰণে তোমালোকক বেছি নহয়, মাত্ৰ 4টা কথা ভালকৈ জনাটো অতি আৱশ্যক হিচাপে মই ভাবিছিলোঁ, সেইকাৰণে তোমালোকক জনাই দিছোঁ। আশা কৰোঁ সকলোৱে পঢ়ি আছা বুলি। কিবা প্ৰব্লেম পালে জনাবা, মই নেক্সট তোমালোকক ভিডিঅ' দি পঢ়াৰ ক্ষেত্ৰত অলপমান নেক্সট ভিডিঅ'ত ডিছকাশ্যন কৰিম, ঠিক আছে। ইমানেকৈ সামৰণি মাৰিছোঁ, ধন্যবাদ।